ইংৰাজী ভুলকৈ ক'লে লাজ নকৰিব, চেষ্টা কৰিব লাগে। আৰু আমাৰ মাক বাপেকে কি হয়, কাৰোবাৰ লগত চিনাকি কৰি দিলে ল'ৰা ছোৱালীটোক কি কওঁ, বাবা কৈ দিয়াচোন আংকেলক মাতা, কওঁ নে খুৰাক মাতা, দাদাক মাতা, নকওঁ। আৰু কৈতো মাতি দিয়াচোন, মাতি দিয়া, কি মাতিব দিওঁ, টুইংকল টুইংকল লিটিল ষ্টাৰ। কেতিয়াবা কওঁ নে শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, কটপা উতল সৰা, এইটো মাতি দিলেতো সন্মানেই গ'ল আৰু, নে কি কয়? আমি মাক দেউতাকবোৰে তেওঁলোকক সৰুৰ পৰাই শিকাওঁ যে অসমীয়া দুজন ব্যক্তি লগ পালেও প্ৰথম দুআষাৰি যদি ইংৰাজীত কথা নাপাতা তোমালোকক কোনেও স্মাৰ্ট বুলি নকয়। শিকাওঁ নে নাই বাৰু? কি প্ৰয়োজনত দুজন অসমীয়া মানুহ লগ পালে হাউ আৰ ইউ বুলি ক'ব লাগে? কি দৰকাৰ থাকে হাউ আৰ ইউটো? আমি অসমীয়া ভাষাটোৰে আপোনভাৱে কথা পাতিব নোৱাৰোনে? ফ্ৰান্সত গৈ মই অনুভৱ কৰিলোঁ ইংৰাজী যিমানখিনি জানো শিকি গৈছিলোঁ, তাৰ পিছত দেখিলোঁ আপুনি হাজাৰ